Hello guys, welcome to our YouTube channel. আজি আমি ধান বানিব যাব ওলাইছো। তোৰ কাৰণে ঘৰত চাউল নাই, তাৰ কাৰণে আমি এতিয়া ধান বানিব যাম। দেখাই আছো আপোনালোকক আজি ধান কেনেকৈ বনাই। যোনে যোনে নাজানে ই দাঙি আছে বস্তা, এইটো চাই থাকক আপোনালোকে। টাৱাৰ গাইছ, এডলা হ'ল আমাৰ গাঁৱৰ জিঅ' টাৱাৰ। গাইছ চাওক, এডলা আমাৰ জিঅ' টাৱাৰডাল একদম আমাৰ ঘৰৰ ওচৰতে আছে। আৰু সেই চাইডে এডাল আছে, আৰু এডলাতে মিলৰ লগত একেলগে একডাল আছে। এতিয়া এনেকৈ আছে, কি ধুনীয়া লাগে পৰিৱেশটো। এতিয়া আমি খানা চানা খাওঁ গাইছ। এইখিনি জেগা যি আছে এইখিনি জেগাত গাইছ আমি খানা চানা খাওঁ। ধান দাঙি আছে না তুলা দাঙি আছে? তোর খেতি গোটেই কেইটা ডাঙৰ কেইটা দিব লাগিছিল, সৰুটো দিছে আগতে। কেইটা আমাৰ মিলত ড্ৰাইভাৰ আহিছিলো। যিহেতু পৰহি ঈদৰ কাৰণে বহুত ভিৰ, সেইকাৰণে আমাৰ ধানটো বানাত অলপ লেট হ'ব। লাইনটো অহা যোৱা কৰি আছে, আমাক লাইনটো অহা যোৱা কৰি আছে, গতিকে পাত্তা নাই আৰু কেতিয়া হয়। আমি ঘৰত যাই কিনে ভাত পানী খাই কিনে আৰু আহি কিনে আমি ধান বানবা আহিম। আপোনালোকক দেখাম, টেনশ্যন ল'ব নালাগে। ডাইৰেক্ট এইবাৰ মিলত যাই কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিম বৰ্তমান, ঠিক আছে গাইছ। এইটো হ'ল মানে সৰিয়হৰ মেচিন, যিটো তেল পেৰা মেচিন। এইটো ইয়াতে মানে সৰিয়হবিলাক দিয়ে, এনেকৈ সৰিয়হবিলাক দি আছে। ইয়াতে মানে সৰিয়হবিলাক দিয়ে আৰু চেপি কিনে এনেকৈ এইটো কি কৈছিল? এইটো খলিহা। আৰু তেলটো হয় দি হ'লে, এইটো তেলটো তলে দি ওলাই আছে। এইটো মিঠাতেলটো এনেকৈ ওলাই। এইটো মেচিনত এনেকৈ বনায়, এইটো চাই লওক পুৰা একদম। এইটো ইয়াতে এই বিহাৰটো দিছে সৰিয়হৰ গুটিটো, এই বিহাৰটো এইটো লাৰি দি আছে। এইটো আৰু গেদ্ৰা বুলি কয়, এনেই গেদ্ৰাবিলাক তলত পৰি থাকে। আৰু এইটো চেপি মানে তেলটো এনেকৈ তলত ওলাই থাকে। তেলটো ইয়াতে ওলাই আছে, এইটো চাই ল'ব। ইয়াতে আছে তলত। আৰু গাইজ বৰ্তমান আমাৰ ধানটো ভাঙা হ'ব। বৰ্তমান এয়া ধানটো আমাৰ আনছি এতিয়া বৰ্তমান ইয়াতে বাকি দিব ধানটো, ইয়াতে এনেকৈ বাকি দিব। দিয়াৰ পিছত ইয়াৰ পৰা তলেদি ওপৰত উঠি যাব।
এনেকৈ ওপৰত উঠি যাই কিনে এডলা দি আৰু আহি কিনে এই মেচিনটোত পৰব। পৰাৰ পিছত এই মেচিনটো এই খুলি দিলাক দি এই খুলি দিয়াৰ পিছত এই ধানটো চাউল হৈ কিনে তলত পৰে। পৰাৰ পিছত এই চাউলটো যি আছে এই চাউলটো আৰু তাতে নিব, তাৰমানে 2 বাৰ 3 বাৰ দিব। ইয়াৰ পিছত আৰু ইয়াৰে পৰা আৰু এই তাতে নিব, সেইটো মেচিনত নিব। সেইটো মেচিনৰখিনি পিছত দেখাই আছোঁ, এইখিনি বনোৱা হওক। এইটো চিষ্টেমটো এনেকুৱা, এয়া তলৰ পৰা যি আছে তলৰ পৰা এনেকৈ উঠি যায় কিনে এইটো দি আহি কিনে এই মেচিনটোত পৰে। এই মেচিনটোৰ পৰা আৰু তললৈ আহি কিনে আৰু ডাইৰেক্ট এনেকুৱাকৈ চাউল হৈ কিনে চাউলৰো পতনটো একেলগে ওলাই আৰু একবাৰ দিয়াৰ পিছত তাতে ঠিক হৈ যায় গোটেইখিনি। এনেকৈ চলে। আৰু যিটো আৰু পটনটো এইডাল যি পাইপ আছে এইডাল পাইপেদি বাহিৰত ওলাই যায়। বাহিৰত দেখাই দি আছোঁ, ধূপ লগোৱা আছে। এই চাওক, এই পটনটো ইয়াতে বাহিৰত ওলাই আছে, এনেকৈ ওলাই থাকে এনেকৈ। এইবিলাক জমা হৈ গৈছে, একদম বহুত এতে জমা হৈ গৈছে এনেকুৱা। আৰু ভিতৰত ধানটো ভাঙি আছে আমাৰ, হৈ যাব অলপ দেৰিকৈ, টেনশ্যন নাই। ফাইনেলি গাইজ আমাৰ ধান বনা হৈ গ'ল, একদম ৰাতিয়ে হৈ গ'ল। একদম পুৱাৰ পৰা দিপৰাৰ পৰা ৰখছোঁ, একদম ৰাতিয়ে হৈ গ'ল। এই বান্ধি আছে চাউল, এটাও চাউল আছে। আৰু এৰে মলটো যি আছে এই মলটো এই মেচিনটোত দিছিলোঁ না চাউলটো, আৰু তলেদি আহি কিনে মলটো এই তলত আছে, এৰে পৰা উলিয়াই কিনে বস্তাত ভৰাই কিনে লৈ যাম। এইটো গৰুক খুৱাব লাগিব। গৰু ছাগালে খোৱালি তাৰমানে তামাম গাখীৰ হ'লে এই মলটো, এই মলগেলা যি আছে ইয়াৰ পৰাই হ'লে হয় দি হ'লে এইখিনি মল ঘৰত লৈ যাব লাগিব। বাকী আমাৰ কাম চেছ বৰ্তমান আমাৰ আজি এইখিনিয়ে আছিল। খতম হ'ব বেয়া। আৰু এতিয়া মিলো বন্ধ কৰিব, এতিয়া কাম চাম চেছ আমাৰ। আমি এতিয়া বস্তুখিনি ঘৰত লৈ যাব লাগে। বাকী বাই বাই, জয় অসম।